আপুনি বাৰু জানেনে অসমৰ আটাইতকৈ ডাঙৰ জলপ্ৰপাতটো ক'ত আছে? তেনেহ'লে বলক ভিডিঅ'টো শেষলৈকে চাওক। আচলতে এইপিনৰ ৰাস্তাকেইটা কিন্তু বহুত ধুনীয়া দেই। আপোনালোকে কিন্তু বাইক চলাই আহিলে কিন্তু মজা পাব কিন্তু এই ৰাস্তাকেইটা। আৰু কিন্তু এটা কথা মনত ৰাখিব দেই, ইয়াত কিন্তু নেটৱৰ্কৰ ইছ্যু বহুত আছে কিন্তু, কাৰণ পাহাৰীয়া জেগা ন। প্ৰকৃতিৰ বুকুত হেৰাই যাবলৈ কাৰণো মন নাযায়, কওকচোন। এইটো হৈছে অসমৰ আটাইতকৈ ডাঙৰ জলপ্ৰপাত, যি নেকি 200 ফুট ওপৰৰ পৰা পানী পৰে। ভেলুঘাটলৈ বুলি আহিছোঁ আৰু চাওকচোন কেনেকুৱা চিটিকনি পৰি আছে, পানীৰ চিটিকনি পৰি আছে, গোটেই তিতি গৈছোঁ মানুহ। বহুতে ফুৰিবলৈ বা পিকনিক খাবলৈ মেঘালয়, শ্বিলং বিচাৰি যায়, কিন্তু মই কওঁ আমাৰ অসমতে ইমান ধুনীয়া ধুনীয়া প্ৰকৃতি আৰু জলপ্ৰপাত আছে যে আপুনি আন ক'লৈকো যাবই নালাগে। আপোনালোকে যদি গুগল মেপত ইয়াক বিচাৰে তেন্তে ইয়াৰ নামটো পাকলংকাম ৱাটাৰফল, আৰু আপুনি ভেলুঘাট বুলি চাৰ্চ কৰিলেও ইয়াক পাই যাব। আমাৰ অসমৰে কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ ডকমকাৰ পৰা অলপ ভিতৰলৈ সোমাই গ'লে এই আপুনি ধুনীয়া ঠাইখন পাই যাব। আৰু ইয়াত আহিবলৈ যদি আপোনাৰ খৰচ পাতিৰ কথা ক'বলৈ গ'লে, ইয়াৰ এণ্ট্ৰি ফিটো একদম কম। ইয়াত প্ৰতিজন মানুহৰ পাৰ পাৰ্চন টিকট মাত্ৰ 20 টকা লয়, আৰু যদি আপুনি বাইক লৈ আহে তেন্তে পাৰ্কিং ফি 50 টকা, আৰু যদি 4 হুইলাৰ লৈ আহিছে তেন্তে আপুনি 100 টকা দিব লাগিব। গতিকে একদম কম খৰচতে আপুনি গোটেই দিনটো ধুনীয়াকৈ এনজয় কৰিব পাৰিব। আৰু ইয়ালৈ আহি মই বুজিলোঁ যে পিকনিক বা টুৰিজিমৰ বাবে এইখন সঁচাকৈ বৰ ধুনীয়া ঠাই। যিবোৰ মানুহে হুলস্থুলৰ পৰা আঁতৰি প্ৰকৃতিৰ কোলাত বহি পিকনিকৰ আচল আনন্দ ল'ব খোজে, তেওঁলোকৰ বাবে একদম এয়া পাৰফেক্ট স্পট। আৰু আপুনি যদি পিকনিক খাম বুলি আহে তেনেহ'লে আপুনি পৰিয়ালৰ সৈতে আহিব পাৰে, লগৰ লগত আহিব পাৰে, ধুনীয়াকৈ দিনটো উপভোগ কৰিব পাৰে। সঁচা কথা ক'বলৈ গ'লে এই প্ৰচণ্ড গৰমৰ পৰা বাচিবলৈ আপুনি কিমাননো আৰু ঘৰতে সোমাই থাকিব। তাতকৈ এই প্ৰকৃতি এচিখনৰ সোৱাদ ল'বলৈ ওলাই আহক ডকমকাৰ এই পাকলংকাম ৱাটাৰফলটো চাবলৈ। গৰমৰ দিনত নিজক অলপ ফ্ৰেছ কৰিবলৈ আৰু এটা দিন বিন্দাছ এনজয় কৰিবলৈ ইয়াত ওলাই আহক আৰু ফটোশ্বুট কৰক, ভিডিঅ' কৰক আৰু ইনষ্টাগ্ৰামত এৰি দিয়ক, বিন্দাছ থাকক। আপোনালোকে এই সুন্দৰ দৃশ্যটো চাই কেনেকুৱা পালে কমেণ্ট কৰি ক'বলৈ নাপাহৰিব কিন্তু। আপোনালোকৰ কোনোবাই ইয়ালৈ পিকনিক খাবলৈ বা ফুৰিবলৈ আহিছে নেকি বাৰু আগতে? যদি অহা নাই তেন্তে সোনকালে বন্ধুৰ গ্ৰুপটো ৰেডি কৰক আৰু পাক এটা মাৰি আহক। যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক আৰু শ্বেয়াৰ কৰাৰ লগতে মোৰ সৰু চেনেলটো ছাবস্ক্ৰাইব কৰি মৰম দিব। তেন্তে মই ইয়াত বিদায় ল'লোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে উপভোগ কৰক। থেংক ইউ ফৰ ৱাটছিং। বাই বাই, টেক কেয়াৰ।